ফ্ৰেণ্ডছ, মই পুনৰবাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি মই আপোনালোকক দিব বিচাৰিছোঁ এটা সৰু টিপছ মোৰ তাঁতশালখনৰ ওপৰত, আৰু আশা কৰোঁ আপোনালোকে সকলোৱে ভাল পাব ভিডিঅ'টো চাই। আহক তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতুকে ভিডিঅ'টো বনাম এতিয়া আমি তাঁতখনৰ ওপৰত, সেয়েহে মই তাঁতৰ শাললৈ গৈ লওঁ। তাঁতৰ শাললৈ যাবলৈ হ'লে মোৰ এনেকৈ আৰু টিকুটমান, এইফালে ঘৰ এইফালে তাঁতশাল লাগিয়ে আছে। তাঁতশালখনৰ ওপৰত বুলি ক'লে মানে মই সূতাখিনিৰ ওপৰতহে ভিডিঅ'টো বনাম আচলতে। সূতাবোৰ যিহেতু মই এতিয়া গামোচা লগাই থোৱা আছে, সেইকাৰণে গামোচাখনকে দেখাওঁ। আপোনালোকে যিকোনো কাপোৰ লগালে, পকোৱা সূতা কাপোৰ লগালে কি কৰিব, এইটো যিহেতু আমি আঁচু সূতাখিনি ধুই মেলি লওঁৱেই ভালদৰে, কিন্তু এই সূতাখিনি আমি ভালদৰে ধুই নলওঁ, আৰু সেইকাৰণে আমাৰ কাপোৰবোৰ বহুদিন থৈ দিয়াৰ পিছত, অলপ দিন ধৰক 2 বছৰমানৰ পিছতে ৰং এটা বহে ৰঙাকৈ, সেই ৰংটো নবহিব। আৰু এইটোৱে মোৰ সৰু চিম্পুল টিপছ। ময়ো এই ধৰণে কাপোৰবোৰ বওঁ, লগোৱাৰ আগত বা বোৱাৰ আগত সকলো সূতাবোৰ ভালদৰে ধুই মেলি লওঁ, আৰু সেইকাৰণে মোৰ কাপোৰবোৰ জল্দিকৈ বেয়া নহয়। আৰু এইটোকে ক'বলৈকে মই ভিডিঅ'টো বনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভাল পাব ভিডিঅ'টো, কিবা এটা শিকিব পাৰিব নজনাসকলে, জনাসকলৰ বাবে বাৰু নহয়ে। আৰু যদিহে ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।